সকলোলৈকে সুপ্ৰভাত। মই আজি ঘৰতে চেনিটাইজাৰ বনাবলৈ লৈছোঁ। প্ৰকৰণখিনি নিমপাত, তুলসী, এল'ভেৰা আৰু এয়া ডেটল। প্ৰথমে এটা চচপেনত মই 1 লিটাৰ পানী বনাবলৈ লৈছোঁ। গতিকে 1 লিটাৰ পানী মই এইটো এপোৱা ধৰা গিলাচে জুখিছোঁ। এশটা নিমপাত দিম। এয়া নিমপাতখিনি মই 100টা হিচাপ কৰি ধুনীয়াকৈ ধুই থৈছোঁ। এইখিনি মই দিছোঁ। তাৰ পাছত এয়া তুলসী পাত দিছোঁ। 15টাও দিব পাৰে 50টা নিমপাতত, মই কিন্তু 20টা দিছোঁ। গতিকে মই 100টা নিমপাতত 40টা দিছোঁ। 40টা দিছোঁ। আৰু এতিয়া মই এইখিনি উতলিবলৈ দিম। এইখিনি আমি উতলাই আছোঁ। এইখিনি পানী প্ৰায় হৈছেগৈ। মই এতিয়া গেছটো অফ কৰি এইখিনি চাকিম। এইখিনি মই পূৰা চাকি লৈছোঁ এখন চাকনি লৈ। তুলসী আৰু নিমপাত সিজোৱাৰ পাছত এইখিনি পানীখিনি এতিয়া আমি এই গৰম পানীখিনিত এল'ভেৰা দিম। মই এল'ভেৰা কাটি লৈছোঁ। এতিয়া মই এই উতলা পানীখিনিত এল'ভেৰা 2 চামুচ দিম। 2 চামুচ মানে মই এইদৰে উলিয়াই লৈছোঁ। এয়া আমি পানীখিনি অলপ উতলাম এল'ভেৰা দিয়াৰ পাছত। অলপ উতলিবলৈ দিম এতিয়া। এইখিনি লাহে লাহে উতলিবলৈ লৈছে। আমি এতিয়া গেছটো অফ কৰি দিম আৰু অলপ ঠাণ্ডা হোৱাৰ পাছত ঠাণ্ডা হোৱালৈ ৰখাই দিম। এতিয়া আমি ডোপাৰে ইয়াত ডেটল 5 টোপাল মিলাম। হ'ল। এয়া আধা লিটাৰ পানীত 5 টোপাল। মই যিহেতু 1 লিটাৰ পানী লৈছোঁ, গতিকে মই ইয়াত 10 টোপাল দিছোঁ। এতিয়া আমি ইয়াত আপোনালোকৰ যদিহে গ্লিচাৰিন আছে তাৰ 3 বা 4 টোপাল মিক্স কৰি দিব। মই এয়া দিছোঁ। এইখিনি আমাৰ চেনিটাইজাৰ প্ৰস্তুত হ'ল। এতিয়া আমি এটা বটলত ভৰাই ব্যৱহাৰ কৰিবৰ কাৰণে ৰাখিব পাৰোঁ।